ফ্ৰেণ্ডছ এয়া দেখিছে এইটো হ'ল তুলসী গছৰ পুলি যিডাল পবিত্ৰ গছ যিডাল গছৰ পাত শিপা কাণ্ডই বেক্টেৰিয়া নাশ কৰে ভেঁকুৰ নাশ কৰে আমাৰ আজি অসমৰে কাতি বিহু এইটো কঙালী বিহু বুলি কয় আৰু কিছুমানৰ মতে এইটো শস্য চপোৱা উৎসৱ বা শস্যক আৰাধনা কৰা উৎসৱ যিহেতু বিহু এটা কৃষিভিত্তিক উৎসৱ তুলসী গছ ৰুইছোঁ ইও কৃষিৰে এটা অংগ এয়া ফ্ৰেণ্ডছ দেখিছে যোৱা বছৰ কাতি বিহুত এইডাল তুলসী গছ ৰুইছিলোঁ ইমান ডাঙৰ হৈছে আজি এইটো তুলসী গছৰ পুলি ৰুইছোঁ আপোনালোকে তুলসীৰ গছ ৰুব বায়ুমণ্ডল বিশুদ্ধ কৰিব এই তুলসী গছে বেক্টেৰিয়া আৰু ভেঁকুৰ নাশ কৰে ধন্যবাদ ফ্ৰেণ্ডছ